নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আজি মই আপোনালোকৰ লগত তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ অসম পুলিচৰ যি ইণ্টাৰভিউ হৈ আছে 21 তাৰিখৰ পৰা এতিয়ালৈকে 3 দিন হ'ল। সেই 3 দিনত কিমান কেণ্ডিডেটে পাছ কৰিছে সেই বিষয়ে আপোনালোকক জনাম মই, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইতিমধ্যে 3 দিন শেষ হৈছে, 21, 22 আৰু 23, আৰু সেই 3 দিনত প্ৰতিদিনে 500কৈ মতা হৈছিলে, কিন্তু 500ৰ বিপৰীতে এডমিট কাৰ্ড 500 ডাউনলোড কৰা নাছিলে। খুব কম সংখ্যকহে ডাউনলোড কৰিছিলে। মই ডাটাটো আপোনালোকক কৈ দিছোঁ। 21 তাৰিখৰ কাৰণে ডাউনলোড কৰিছিলে 286 গৰাকীয়ে, আৰু 22 তাৰিখৰ কাৰণে 261 গৰাকীয়ে ডাউনলোড কৰিছে, আৰু 23 তাৰিখৰ কাৰণে 290 গৰাকীয়ে। টোটেল 837 গৰাকীয়ে এডমিট কাৰ্ড ডাউনলোড কৰিছে, আৰু এই 3 দিনত 837 গৰাকীয়ে ইণ্টাৰভিউ দিছে। তাৰ বিপৰীতে কিন্তু পাছ কৰিছে 201 গৰাকী টোটেল 3 দিনত। প্ৰতিদিনে কিমান মই পাছ কৰিছে এইটো জনাই দিছোঁ আপোনালোকক। প্ৰথম দিনা পাছ কৰিলে 21 তাৰিখে 63 গৰাকীয়ে, আৰু দ্বিতীয় দিনা 22 তাৰিখে পাছ কৰিছে 66 গৰাকীয়ে, আৰু 23 তাৰিখে পাছ কৰিছে 72 গৰাকীয়ে। টোটেল 201, অৰ্থাৎ 201 গৰাকীয়ে পাছ কৰিছে এতিয়ালৈকে। আৰু 3 দিন বাকী আছে। 3 দিনত আপোনাৰ টোটেল 752 গৰাকী কেণ্ডিডেটে আৰু দিবলৈ বাকী আছে। আৰু 25 তাৰিখৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিছে 292 গৰাকীয়ে, আৰু 26 তাৰিখৰ কাৰণে 288 গৰাকীয়ে, আৰু 27 তাৰিখৰ কাৰণে 172 গৰাকী এডমিট কাৰ্ড ডাউনলোড কৰিছে। টোটেল হ'ল 752 গৰাকী। এই 752 গৰাকীৰ বিপৰীতে কিমানে পাছ কৰে সেইটো মই আপোনালোকক পৰৱৰ্তী পৰ্যায়ত জনাই দিম। ইণ্টাৰভিউ শেষ হোৱাৰ পাছতে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তো কথা হ'ল, বহুতে ফেইল কৰিছে আৰু বহুত হাইটতো ওলাই গৈছে। তো হাইটটো বহুত ষ্ট্ৰিক্টলি জোখা হৈছে এইটো। গতিকে সকলোৱে ইণ্টাৰভিউ ভালদৰে দিয়ক। যিহেতু বহুত ফেইল কৰিছে, নিজৰ বেষ্টটো দিবলৈ চেষ্টা কৰক। যিহেতু আপোনালোকে 2018 চনৰ পৰাই অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে কষ্ট কৰি আছে, গতিকে ইমান দিনৰ কষ্ট যাতে আপোনালোকৰ অথলৈ নাযায়, তাৰ বাবে চেষ্টা কৰক নিজৰ বেষ্টটো দিবলৈ। তো সকলোলৈ শুভেচ্ছা থাকিল। এতিয়াও যিখিনি কেণ্ডিডেটৰ দিবলৈ বাকী আছে, ছোৱালী যিহেতু 3 দিন আছে, তো আপোনালোকে ভালদৰে ইণ্টাৰভিউটো দিয়ক। তো সকলোৱে সপোনবিলাক পূৰ্ণ হ'ব, চিন্তা নকৰিব। ধন্যবাদ।